हेलो फ्रेंड्स আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসাম বয় ৰূপমলৈ আজি মই এখন ধুনীয়া ঠাইলৈ গৈ আছো আৰু আপোনালোকক দেখাম সেই ধুনীয়া ঠাইখন সেই কাৰণে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব লাগিব এতিয়া মই গৈ আছো প্ৰশান্ত ঘৰত আৰু প্ৰশান্তক লগত লৈ আমি দুইজনে আপোনালোকক সেই ধুনীয়া ঠাইখন দেখাবলৈ চেষ্টা কৰিম এতিয়া আহক ভিডিওটো আৰম্ভ কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এতিয়া প্ৰশান্তক মোৰ বাইকৰ পাছফালে বহাই লৈ তাক মোবাইলটো দি ভিডিও কৰিব দিছো আৰু আমাৰ যাত্ৰা আৰম্ভ কৰিছো আগত আৰু দুজন ৰৈ আছে সিহঁতৰ লগত আপোনালোকক চিনাকি কৰি দিছো এতিয়া আহি থাকক আমাৰ লগে লগে আহি পালে এতিয়া বাবু ভৰালি আমি গৈ আছো হাই বুলি দিয়া হাই হেলুঘাট গৈ আছো চাৰিজনে গৈ আছো চাৰিজনে হেলুঘাট কাঞ্চলাংচু ফ্ৰেন্ডছ এতিয়া আহি আমি পালোহি এখন সৰু দলং আৰু এই দলংখন আছে যমুনা নদীৰ ওপৰত আৰু এই দলংখন পাৰ হ'লে আমি হোজা ডিস্ট্ৰিক্ট পাৰ হ'লো আৰু এতিয়া আমি সোমাই গ'লোহি কাৰ্বি আংলং ডিস্ট্ৰিক্ট আৰু এই ওপৰত যে বাৰডাল বান্ধি থোৱা দেখা পাইছে এইডাল হ'ল কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ গেট আৰু এই গেটখন পাৰ হৈ আমি সোমাই গ'লো হাওৰাঘাট টাউনত আৰু এই হাওৰাঘাট টাউনখন হ'ল কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ এখন সৰু টাউন হয় আৰু যিসকলে হাওৰাঘাট টাউন আহি পোৱা নাই বা দেখা নাই তেওঁলোকক মই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া বাইক কেইখনক আমি খুৱাইব লওঁ কাৰণ বাইকৰ পেট একেবাৰে খালী হৈ আছে কাৰণ পেট যদি ভৰ্তি নাথাকে আমি যাব নোৱাৰিম এতিয়া বাইকৰ পেট ফুল কৰি লওঁ এতিয়া বাইকখনক খুৱাই বুৱাই পেট ফুল কৰি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আপোনালোকে হয়তো ভাবি আছে চাগে ক'লৈ লৈ গৈ আছে সিহঁতে ক'ত গৈ আছে কি দেখাব গৈ আছে কৈ আছোঁ শুনক আমি গৈ আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এটা ধুনীয়া ৱাটাৰফল যিটো নেকি দেখিবলৈ বহুত ধুনীয়া আৰু সকলো আমাৰ অসমৰ ভিতৰত মানে ডাঙৰ ৱাটাৰফল বুলি ক'লেও ভুল নহ'ব বহুত ডাঙৰ হয় আৰু সেইটো আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ আৰু সেই ৱাটাৰফলটোৰ নাম হ'ল ভেলুঘাট আৰু এই ভেলুঘাট ৱাটাৰফলটো কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ডকমকা টাউনৰ পৰা প্ৰায় 15-18 কিলোমিটাৰমান দূৰত মানে ভিতৰৰ ফালে সোমাই আছে আৰু এতিয়া আমি পালোহি ডকমকা টাউন আৰু এইখনেই হ'ল ডকমকা টাউন আৰু ডকমকা টাউনৰ পৰা ধৰি লওক আপোনালোকে যদি ডবকা ছাইডৰ পৰা আহে তেতিয়াহ'লে লেফ্ট ছাইডেদি আপোনালোকে সোমাই যাব লাগিব আৰু যদি ডিফু ফালৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইডেদি সোমাব লাগিব এতিয়া আমি এইফালৰ পৰা আহিলোঁ হাৰাঘাট হৈ পেলাই সেইকাৰণে এতিয়া আমি এইফালে ৰাইট ছাইডেদি আমি এনেকৈ সোমাই গৈছোঁ পুৰা ধূলা খাই আহি এতিয়া আমি ডকমকা টাউনত অলপ ৰৈ দিলোঁ ইয়াতে অলপ কাম আছিল এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিম ভিডিঅ'টো আপোনালোকে চাই থাকিব ফ্ৰেন্ডছ এই বছৰ মানে 2021 চনৰ এইটোৱে মোৰ প্ৰথমটো ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই সেউজীয়া পৰিৱেশৰ মাজৰ পৰা নৱবৰ্ষ বহুত শুভেচ্ছা জনালোঁ 2020 চনটো আমাৰ সকলোৰে বাবে বহুত বেয়া আছিলে আৰু বেয়া আছিল যদিও আমাক বহুত কথা শিকাই গ'ল আৰু এই 2021 চনটো সকলোৰে বাবে ভাল হওক তাৰে কামনা কৰিছোঁ আৰু সকলোৱে ভালে কুশলে থাকক ফ্ৰেন্ডছ এতিয়া আহি আমি পালোহি আৰু গাড়ীখন এতিয়া পাৰ্কিং কৰি লওঁ বাইক দুখন পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি পেলাই এতিয়া ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব আৰু আমি চাৰিজনে খোজকাঢ়ি আগবাঢ়ি গৈ আছোঁ মেইন জেগাটোলৈ যোৱাৰ আগতে এই ভিউ পইণ্টটোৰ পৰা কিছু দৃশ্য চাই লওঁ ওপৰৰ পৰা কেনেকুৱা লাগে আপোনালোকক দেখাই আছোঁ চাই থাকক কি ধুনীয়া বিউটিফুল আৰু ধুনীয়া লাগিব ভিডিঅ'টো চাই থাকিব আৰু ইয়াতে নদীৰ মাজত বহি খাবলৈ কাৰণে গাহৰি মাংস কিনি লোৱা হৈছে আৰু সিহঁতে গাহৰি মাংস কিনিব গ'ল আৰু আমি আগুৱাই গৈ আছোঁ আমি এতিয়া এই পানীৰ মাজত শিলত বহি কিবা কিবি খাম কাৰণ আমি ইয়াত বনাই খাম বুলি অহা নাই পিকনিক খোৱা হিচাপত অহা নাই আৰু আমি এই ওপৰৰ ফালে যাম ওপৰৰ ফালে মেইন জেগাটো আছে ভাগৰ লাগি গৈছে গৈ পুৰা ওপৰত উঠি আহি আছোঁ আৰু
ওপৰত উঠি যিটো মানে নাজাৰা ভাব, যিটো মেইন ডেষ্টিনেশ্যন যিটো পাম মানিব লাগিব। বেলেগৰ ফটোত দেখি আছোঁ, আজিলৈকে নিশ্চয়কৈ দেখা নাই। আগতে আহিছিলোঁ, ইমান ওপৰলৈকে উঠা নাছিলোঁ, এতিয়া ওপৰত উঠি আহি আছোঁ আৰু আপোনালোকক সেই জেগাটো দেখাই আছোঁ। পাছত প্ৰশান্ত পুৰা আগত ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক কেনেকৈ বুজাম, মই ওপৰত আহি যিটো দেখা পাইছোঁ নহয়, আপোনালোকক মই ভাষাৰে কৈ বুজাব শেষ কৰিব নোৱাৰিম। আৰু আপোনালোকক মই এতিয়া বেক কেমেৰা কৰি দেখাই আছোঁ আৰু আপোনালোকে চাই পেলাই নিজে ক'ব কিমান ধুনীয়া ঠাই। 1 2 3 ৱাও, চাওক ওচৰত গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ ওচৰত। এটা কি ক'ম, শব্দ শুনিছে নহয়, শব্দ কেনেকুৱা জৰজৰাই আছে, সঁচাই বহুত ভাল লাগিছে আহি। ভাগৰ লাগি গৈছে ওপৰত উঠি, কিন্তু ওপৰত উঠাৰ পাছত যেতিয়া দেখা পালোঁ, এই দৃশ্যটো দেখাৰ পাছত ভাগৰ কোনফালে পলাল ঠিক নাই। চাওক কি এটা সুন্দৰ, ৱাও বিউটিফুল, বঢ়িয়া লাগিছে। প্ৰশান্ত হাঁহি কি চাবা, মজা মজা। ওপৰৰ পৰা চাবৰ কাৰণে জখলা বগাব লাগিব। ৱাও ছ' বিউটিফুল। এইখনে হ'ল ভেলুঘাট, দিছ ইজ ভেলুঘাট। এইখনে হ'ল আমাৰ অসম, সৌন্দৰ্যৰে ভৰা, মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে ভৰা। এইখনে হ'ল আমাৰ সেউজীয়া অসম। এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজৰ পৰা আকৌ এবাৰ আপোনালোকক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।